স্বাগতম জনাইছো আজিৰ ভিডিওটো পলহি ভিডিও নহয় আজিৰ ভিডিওটো হ'ব আমাৰ মোৰ মিছিঙৰ আমাৰ ৰাণী কামান বিষয়ত গলে মানে বহুতে মানে কান্দিবলগীয়া হৈ যায় আৰু ৰাণী কামানৰ কি কম আৰু উপায় নাই ৰাণী কামানে ইমান মজাকে নাচে তাৰপৰা কি কম আৰু এটা ইয়াৰ বৰি নাই হলেও ইমান মজাকে নাচে আৰু ঘৰে ঘৰে চৰকাৰে পতাকা লগাবলৈ কৈছে সকলোৱে লগাব আমিও লগাম আৰু মই প্ৰেমমূলক গীতত অনুশীলন কৰি আছো কেতিয়াবা কৰি আছা তুমি 3 দিন হ'ল আৰু পূৰ্বৰ পৰা তুমি এনে ধৰণে কৰি আহিছা এবাৰ ক'ত তুমি তোমাৰ এই নৃত্য প্ৰদৰ্শন কৰিবা এইবাৰ মই গহপুৰত কৰিম 15 আগষ্ট দিৱসত হয় নিশ্চয়কৈ এয়া ৰাণী কামান আৰু আমি পোনে যি ৰাণী কামানৰ নৃত্য এয়া তাৰ মাজলৈ সোমাই গৈছোঁ আৰু স্বাধীনতা দিৱস দিনা আৰু বেছি দিন নাই হলেও ইমান মজাকে এই ৰাণী কামানে ভিডিঅ' বনাইছে আৰু আমাৰ স্বাধীনতা দিৱসৰ কাৰণে বেছি দিন নাই আৰু 15 আগষ্টৰ দিনা আমাৰ স্বাধীনতা দিৱস হয় আৰু সবে গম পায় আৰু ৰাণী কামানে ইমান মজাকে নাচিছে ন ভিডিঅ'টো আৰু ঘৰত নিউজো আহিছে আৰু বহুতে নিউজ আহিছে আৰু আপোনালোকে গম পায়ে চাগে আৰু ভাইৰেল হৈ আছে আৰু ভিডিঅ'টো নাচাটো অলপ আপোনালোকে চাই লওক ভিডিঅ'টো স্কিপ নকৰাকৈ